হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে অনলাইন হেল্প চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। এটা খুবেই ভাল খবৰ, অইল ইণ্ডিয়া লিমিটেডত জুনিয়ৰ এছিষ্টেণ্টৰ 120টা পদ খালী হৈছে। এই পদসমূহত কিদৰে এপ্লাই কৰিব, কি কি যোগ্যতা লাগিব, কোনে কোনে এপ্লাই কৰিব পাৰিব, সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনেই হৈছে কালি প্ৰকাশ পোৱা অইল ইণ্ডিয়া লিমিটেডৰ অফিচিয়েল নটিফিকেশ্যনখন। আৰু এই অফিচিয়েল নটিফিকেশ্যনত লিখিছে এপ্লিকেণ্টজন ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা, শিৱসাগৰ, চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ চাংলাং ডিষ্ট্ৰিক্টৰ হ'ব লাগিব। আৰু এইকেইখন জিলাৰ বাসিন্দাসকলেহে এপ্লাই কৰিব পাৰিব। নটিফিকেশ্যনখনত বহুত কথা লিখিছে, আপোনালোকে ভালদৰে পঢ়ি চাব। আৰু মই পঢ়ি শুনালে মানে এই ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। চ' আপোনালোকে পঢ়ি যাব, ইয়াৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন যিখিনি আছে পঢ়ি চাব। আৰু আপোনালোকে চাব পাৰে ইয়াত পে স্কেলটো কেনেকুৱা হ'ব, 26,000ৰ পৰা 90,000লৈকে হ'বগৈ। ইয়াত লিখিছে প'ষ্ট ক'ড, লিখিছে আপোনাৰ এছেঞ্চিয়েল এপ্লাই এগালমান লিখিছে। এতিয়া আপোনালোকে বয়সৰ সীমাৰেখাটো চাই লওক। জেনেৰেল কাষ্টৰ কাৰণে লিখিছে মিনিমাম 18 years টু মেক্সিমাম 30 years। SC STৰ কাৰণে লিখিছে মিনিমাম 18 years টু মেক্সিমাম 35 years। আৰু OBC খিনিৰ কাৰণে লিখিছে মিনিমাম 18 years টু মেক্সিমাম 33 years। মানে ইয়াত যিমান যেনেকৈ লিখিছে তেনেকৈ মানে সিমানটো বয়সৰ এপ্লিকেণ্টখিনিহে এপ্লাই কৰিব পাৰিব। আৰু এগালমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, আপোনালোকে চাব পাৰে, ভালদৰে পঢ়ি চাব। আকৌ তললৈ আছোঁ। ছিলেকশ্যন পদ্ধতিটো চাই লওক। ছিলেকশ্যন পদ্ধতিটো আপোনাৰ কম্পিউটাৰ বেছ হ'ব, অৰ্থাৎ মানে CBT হ'ব। কম্পিউটাৰ বেছটোত 3টা ছেকশ্যন থাকিব। আপোনাৰ প্ৰথম টেষ্টত থাকিব ইংলিছ লেংগুৱেজ, জেনেৰেল নলেজৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ মানে ৰিলেটেড কুৱেশ্যন আহিব 20%। আৰু ছেকেণ্ডত আহিব ৰিজনিং, এৰিথমেটিক, নিউমেৰিকেল এণ্ড মেইনটেনেবিলিটি আহিব 20%। আৰু থাৰ্ডত আহিব আপোনাৰ ডমাইন অৰ ৰিলেভেণ্ট টেকনিকেল নলেজ। কুৱেশ্যনছ উইল বি বেছড অন কোৱালিফিকেশ্যন প্ৰেছক্ৰাইব ফৰ দ্য পোষ্ট এণ্ড কমেনচুৰেট উইথ দ্য লেভেল অফ দ্য পোষ্ট। 60% আহিব। আৰু বাকীখিনি তথ্য এডভাৰটাইজটোত ভালদৰে দিয়া আছে, আপোনালোকে পঢ়ি চালে গম পাব। এতিয়া মই যদি গাই থাকিবলৈ হয় মানে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যায়, সেইকাৰণে আসলে মই যিমান পাৰোঁ শ্বৰ্টকৈ আপোনালোকক দেখাই দিছোঁ। বাকী আপোনাৰ মানে কেনেধৰণে এপ্লাই কৰিব সেইটো মই আপোনাৰ নেক্সট ভিডিঅ'টোত বনাম, আপোনালোকে ভিডিঅ'টো চাব, তেতিয়া গম পাব। এতিয়া আপোনাৰ ইয়াত চাই লওক আপোনাৰ কম্পালচৰি কি ডকুমেণ্ট লাগিব। এইখিনি লাগিব আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, এইখিনি লাগিব। মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট মানে 12th ক্লাছ লাগিব। এইখিনি আপোনাৰ যি এগালমান যি লাগে ইয়াত লিখা আছে, আপোনালোকে ভালদৰে এডভাৰটাইজটো চাব। এডভাৰটাইজটো মই আপোনাৰ ডেছক্ৰিপশ্যনত দি দিম। তাৰপিছত আৰু এটা কথা ইয়াত লিখিছে অনলাইন আবেদনৰ বাবে জেনেৰেল আৰু OBC প্ৰাৰ্থীসকলে 200 টকাকৈ দিব লাগিব। আৰু ST SC EWSৰ প্ৰাৰ্থী যিসকল আছে সেইসকলে কোনো ধৰণৰ ফিজ দিব নালাগে। ইতিমধ্যে এই পষ্টকেইটাৰ বাবে অনলাইন আবেদন লৈ থকা হৈছে আজি তাৰিখৰ পৰা, অৰ্থাৎ 1 জুলাইৰ পৰা। আৰু ইয়াৰ অন্তিম তাৰিখ হৈছে 15/8/2021। আৰু পষ্টটো কেনেধৰণে এপ্লাই কৰিব সেইটো ষ্টেপ বাই ষ্টেপ জানিবলৈ মোৰ নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো আছিল ইমানেই। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।